হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ্ণেল ডি ব্লগ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰি ষ্টাৰ্ট কৰোঁ। এয়া গামোচা চামোচা লৈ ওলালোঁ মন্দিৰলৈ। আজি পূৰ্ণিমা, আজি ঠকি দিব মন্দিৰত। মাহঁতে অলৰেডি গ'লে, এতিয়া মই যাবলৈ বাকী আছোঁ, ময়ো যাওঁ তাত। ঢকি পাতিব নামো ধৰিব অলপমান আপোনালোকক দেখুৱাই আছোঁ বলক। আৰু গাইজ আমাৰ ফালে কি জানে নে নাই, আমাৰ ফালে মানে এনেকুৱা হান মানে ৰাজহুৱা মন্দিৰ, আমি টোটেল 26 ঘৰ নেকি মানুহ আছে আমাৰ মন্দিৰটোত। মানে প্ৰত্যেক ঘৰ মানুহে মানে আমাৰ এমাহকৈ মন্দিৰ মুচিব লাগে। বছৰটোত যিমান দিন ঘূৰে আৰু প্ৰত্যেকে এমাহকৈ মুচিব লাগে। সেই এমাহত যাৰ পালা পৰি আছে মানে সেই ঘৰে ঠকি দিব লাগে। পূৰ্ণিমা তিথি যি নাহক কিয়, যি তিথি নাহক কিয়, সেই ঘৰ মানুহে ঠকি দিব লাগে বা নৈবেদ্যখন আগবঢ়াব লাগে তাত। সেইটো কাৰণে আজি আমাৰ পালা পৰি আছে। বৰ্তমান আমি মন্দিৰ মুচি আছোঁ, আমাৰ মাহঁতে লৈ গ'ল ঠকি, এতিয়া আমাৰ পালা পৰিছে কাৰণে আমি ঠকিখন দিব লগা হৈছে। তেনেকুৱা আমাৰ তেনেকৈ চলি আছে বৰ্তমান। ধূপ চাকি কিবা কিবি ইয়াতে আছে, তামোল পাণ কিবা কিবি ফুল চুলখিনি আছে, এইখিনি লৈ ময়ো গৈ আছোঁ। মাহঁতেও গ'লে ময়ো গৈ আছোঁ, বলক যাওঁ। মই বৰ্তমান গৈ আছোঁ এইবিলাক লৈ। আমি আৰু অলপমান আগতে, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ আগত গৈ আছোঁ। মাহঁতে গৈ পালেই, এতিয়া ঠগি চগি পাতিব, মই এইখিনি লৈ গৈ আছোঁ আৰু মই লাহে লাহে গৈ আছোঁ। মাহঁতে অলৰেডি গ'ল আৰু মই জোৰত যাবও নোৱাৰোঁ। কালি মানে কি হ'ল, টিউশ্যনৰ পৰা আহি কিনে মই বৰষুণ দিছিলে, উঠিব বিচাৰিছিলোঁ চিৰিখনেৰে। উঠিব খোজোঁতে চিৰিখন মানে পিছল হৈ আছে অকণমান, মই গম পোৱা নাই। খোজটো দি দিলোঁ মানে চাইকেলখনৰ লগতে মানুহটো মই একদম চুঁচৰি আহি তলত আহিছোঁ। মানে এইখন ভৰিৰ আঁঠুত মানে গোটেই ছালটো গুচি গ'ল মানে। সেইকাৰণে আৰু লাহে লাহে গৈ আছোঁ, যাই পামেই আৰু অলৰেডি পালোঁৱেই মন্দিৰ। এইটো মন্দিৰ, এয়া মই মন্দিৰ আহি পালোঁ। এয়া ভিতৰৰ ফালে এতিয়া গৈ আছোঁ, মানে মই মন্দিৰ আহি পালোঁ। এইটোৱে আমাৰ নামঘৰ। এইটো দবা বুলি কোৱা হয়, দবা। মানে সকলোৱে দবা বুলিয়ে কয় এইটো, কিন্তু আমাৰ ফালে এইটোক নাগৰা বুলি কয়। এইটো ডাঙৰ নাগৰা, আৰু এইটো হৈছে কুৰকুৰি, এইটো সৰু নাগৰা। এইটো সৰু নাগৰা, এইটো ডাঙৰ নাগৰা। এইটো ডাঙৰ নাগৰা বুলি কয়। এতিয়া ঢোলটো বজাই দিওঁ, মানে সকলো মানুহখিনি মাতি দিওঁ, মানে এইটো মানে বজাই দিলে মানে মানুহখিনি আহিব, গম পাব আৰু ওচৰতে আছে মানুহবিলাক। মোৰ পিছফালে এইবিলাক বহুত বাঁহ দেখা পাইছে আপোনালোকে, এইবিলাক বহুত বাঁহ আছে চাওক, বহুত বাঁহ আছে। এইবিলাক বাঁহেৰে মানে আমাৰ ইয়াতে মাঘ আৰু ফাগুন এই দুটা মাহৰ মাজত আৰু কেতিয়াবা মাঘতো হয়, কেতিয়াবা ফাগুনলৈকে গুচি যায়, একদম অস্তপ্ৰহৰ হয়। মানে কি বুলি কয়, এই বছৰ চাগে আপোনালোকৰ 43 মান হ'ব, 43 ইয়াৰ্ছ চলি আছে এনেকৈ। মানে এইখন ফিল্ডতে হয়, মানে এক নাম অস্তপ্ৰহৰ, তিনিদিনীয়া কাৰ্যসূচী, তিনিটা কাৰ্যসূচী, এক নাম অস্তপ্ৰহৰ হয়। মানে পেণ্ডেলৰ পৰা বেলেগত কিনিব নালাগে আৰু এইখিনি ইয়াতে থৈ দিছে আৰু হ'লে ওলাই লৈ যাব তাতে আৰু পেণ্ডেল দিব, দুজন মানুহক মাতি পেণ্ডেলটো গাঁঠি দিব, সেনেকুৱা আৰু পেণ্ডেলৰ বাঁহ কিনিব নালাগে, কাপোৰ কানি চব নিজৰ মন্দিৰৰে আৰু সকলোবিলাক। মানে ইয়াতে শেষ হ'ল, ইয়াতে পেণ্ডেলবিলাক নেক্সট বছৰ আকৌ হ'ল, আকৌ ওলাই নিলাক, আকৌ বনালাক, তেনেকৈ চলি আছে আৰু আয়তীসকল আহি পেলাই তেখেতসকলৰ নাম আৰম্ভ কৰিলে। আহকচোন তেখেতসকলৰ নাম আমি অলপ উপভোগ কৰোঁ। ৰাম ৰাম নমস্কাৰ এতিয়া বৰ্তমান নাম চাম ধৰা হৈ গ'ল, এতিয়া মাহ প্ৰসাদ ভগাই আছে। মাহ প্ৰসাদখিনি খাই লৈ এতিয়া ঘৰত যাম আৰু সকলোৱে ঘৰা ঘৰি যাব। সেইখিনি দখলা আপোনালোকক চালে উপভোগ কৰিলে নামটো কেনে হৈছে তলত কমেণ্ট কৰি জনাব। এতিয়া সকলোৱে যাবলৈ ওলালে, এতিয়া সকলো শেষ, এতিয়া সকলোৱে যাব ঘৰা ঘৰি, আমিও যাওঁ বলক। মই ঘৰ পালোঁ, মন্দিৰৰ সকলো কামবিলাক শেষ কৰি থৈ আহিলোঁ।
আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভিউৱাৰ্ছটো দি থৈ যায় ছাবস্ক্ৰাইব কৰি নাযায় ছাবস্ক্ৰাইবটো কৰি যাব প্লিজ নতুন চেনেল অলপ আগবাঢ়ি যাওক সহায় কৰক আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আহিছোঁ আজিলৈ বাই বাই